তো আজিৰ ভিডিঅ'ত হ'ব এগ নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ আমাৰ চেনেল এইচ এক্সপেৰিমেণ্টলৈ আজি আহি গৈছোঁ আৰু এটা ধুনীয়া ভিডিঅ' ধামাকাদাৰ ভিডিঅ' কি ভিডিঅ' হৈছে আপোনালোকক গোটেইখিনি কৈ আছোঁ ঠিক আছে তো আজি ভিডিঅ'টো বনাবলৈ লৈ লৈছোঁ দুটা এগ ধুনীয়া ধুনীয়া দুটা এগ লৈ লৈছোঁ আজি ভিডিঅ'টো বনাম এই দুটা এগৰ সহায়ত ঠিক আছে তো কি কৰি আছোঁ গোটেইখিনি আপোনালোকক কৰি দেখুৱাম আজি ভিডিঅ'টো বনাবলৈ যেহেতু দুটা এগ লৈ লৈছোঁ এই এগ দুটা মই কি কৰিম ধুনীয়াকে গাত খান্দিম ইমান তলফালে গাত খান্দি পেলাই দুটা এগ মই পুতি থৈ দিম মানে মাটিৰ তলত আৰু চাম 3 দিন পিছত কি হয় এগটো একেই থাকে নে বেলেগ হৈ যায় নে কি হয় নাজানো মই জীৱনতো চোৱা নাই বা কৰাও নাই বা কোনো ভিডিঅ'টো মই চোৱা নাই আজিলৈকে এইটো কৰা ঠিক আছে মই কিন্তু আপোনালোকক এইটো কৰি দেখাম ঠিক আছে তো দুটা এগ প্ৰথমতে গাত খান্দি পেলাই পুতি পেলাই পিছত আপোনালোকক সেইখিনি 3 দিন পিছত উলিয়াই দেখাম ঠিক আছে তো তাৰ আগতে এটা কথা কইলো আমাৰ চেনেলত যদি নতুন হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো এটা ফলো কৰি দিয়ক এনেকুৱা ভাল ভাল ভিডিঅ' আমাৰ চেনেলত সদায় আহি থাকে আপোনালোকে জানেই নিশ্চয় তো তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে ফলো আৰু সাবস্ক্ৰাইব কৰি দিব লাগিব যদি ইউটিউবত তেতিয়াহলে সাবস্ক্ৰাইব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব ঠিক আছে আৰু লগতে লাইকও কৰিব লাগিব দেই দবাই লাইক কৰি দিব একদম পুৰা দবাই লাইক কৰি দিব ঠিক আছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো তো সক পুরা ইয়া দেখাই দিয়া ইয়াত গাত খান্দি লৈছো ধুনিয়াকে দুটা গাত খান্দি লৈছো এতে কি কৰিম এই দুটা এগ মানে কোনো প্ৰটেকচন নোহোৱাকে ধৰিলো কোনো প্লাষ্টিক নোহোৱাকে জাস্ট দুটা এগ মই মাটিত থৈ দিম 3 দিনৰ কাৰণে ঠিক আছে তো অলপ দূৰৰ পৰা দেখাই দিয়া কৈ পেলে মই ইয়াতে মানে এগটো মানে ইয়াতে গাড়ি দিম ঠিক আছে তো আহা ভিডিঅ'টো ইয়া দেখাই দিয়া ধুনিয়াকে একদম পুৰা যাতে একো নহয় ইমান মানে সেনসিটিভলি মানে এনেকুৱাকে থম এয়া সব গাইজ ধুনিয়াকে জাস্ট হৈ দিছো ইয়াতে এটা আৰু এইটো গাতত আৰু এটা হৈছে জীৱনতো এনেকুৱা ভিডিঅ' দেখা নাই কিন্তু আপোনালোকে আজি মই কৰি দেখাইছো ঠিক আছে তো এতিয়া মই কি কৰিম মাটি দি ধুনিয়াকে একদম পুৰা ফিল আপ কৰি দিম মাটিটো যাতে ওপৰৰ কোনো হেৰি কৰিব নোৱাৰে ঠিক আছে তো 3 দিন পিছত আজিৰ পৰা 3 দিন পিছত আপোনালোকক হেতু আকৌ ধুনিয়াকে গাতটো খান্দি পেলাই দেখুৱাম যা কণীটো কেনেকুৱা হৈ আছে একদম পুৰা একটু ঠিকই হৈ আছে নে কি বেয়া হৈ গল ঠিক আছে তো হেইটোৰ কাৰণে আপোনালোকে আমাৰ পাৰ্ট 2 চাব লাগিব এটো ভিডিঅ'ৰ কিন্তু পাৰ্ট 2 হ'ব সেকেন্ড পাৰ্ট আহি আছে ঠিক আছে তো ধুনিয়াকে এটোৰ মাটি মানে অলপ লাহে লাহে দিম এনেকুৱাকে যাতে একো নহয় জাস্ট এনেকুৱাকে দি পেলাই গুটেইখিনি গাতটো ভৰি দিম ঠিক আছে তো চাই থাকক আৰু ভিডিঅ'ৰ মাজতে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহলে লাইক এটা কৰি দিব আৰু সাবস্ক্রাইব কৰি দিব ঠিক আছে এসব গাইস গুটেইখিনি মই প্ৰায় ভৰাই দিলো ইয়াতে মাটি দি পেলাই এতিয়া ধুনিয়াকে ইয়াত একদম পুৰা কিবা এটা ওপৰত দি দিম যাতে বৰষুণ চৰুণ পৰিলে যাতে মানে ভিতৰলৈ না যায় বৰষুণ চৰুণ ধুনিয়াকে থৈ দিম ঠিক আছে ওপৰত কিবা এটা দি পেলাই ধুনিয়াকে থৈ দিম হ'ব তো এইটো সক ভৰাই দিছো তেতিয়াহলে এতিয়া সক তো এটো আছিল আজিৰ ভিডিঅ 3 দিন পিছত সেকেন্ড পাৰ্ট আহি আছে আপোনালোকে কিন্তু সেই সেকেন্ড পাৰ্ট চাব লাগিব ইয়াৰ সেকেন্ড পাৰ্ট কিন্তু আৰু বেছি মজা হ'ব ঠিক আছে তো তাৰ কাৰণে আপোনালোকে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ফলো কৰি দিয়ক ঠিক আছে তো আজিলৈ মানে ধন্যবাদ